সঞ্জীৱ হেছ। হয় বন্ধুগণ, অসমীয়া ছবিৰ বাবে আৰু এক ভাল খবৰ। 2020 চনৰ 24 জানুৱাৰী তাৰিখে এখন নতুন হাস্যমধুৰ ছবি গৰু আপোনাৰ ওচৰৰ ছবিগৃহত অতি সোনকালে আহি আছে। 2020 চনৰ 24 জানুৱাৰী তাৰিখে আপোনালোকে এই ছবিখন উপভোগ কৰক, সকলোৱে চাব যাওক। অসমীয়া ছবিয়ে বহুত ভাল খবৰ। এখনৰ পিছত আৰু এখন ছবি অসমীয়া ছবিগৃহত আহি আছে। বৰ্তমান অসমত অসমীয়া ছবিৰ ৰাজত্ব চলি আছে। বৰ্তমান সময়ত অসমীয়া ছবিৰ আগত হিন্দী ছবিয়ে সম্পূৰ্ণভাৱে ফেল মাৰিছে। হিমাংশু দাসৰ পৰিচালনাৰ এই গৰু ছবিখন অতি হাস্যমধুৰ ছবি, অতি চাবলগীয়া ছবি। বকুল তলাৰ বিহু নামৰ সেই ছবিখনৰ দৰে এইখনো একে হাস্যমধুৰ ছবি, অতি চাবলগীয়া ছবি। আপোনালোকে ৰত্নাকৰ কাঞ্চনজংঘাৰ দৰে এখনকৈ আপোনালোকে এখন সুন্দৰভাৱে আঁকোৱালি লওক। এই গৰু ছবিখনত কণ্ঠদান কৰিছে নীল আকাশৰ গীত ইয়াত আপোনাক শুনিবলৈ পাব, দিক্ষুৰ গীত শুনিবলৈ পাব, সুন্দৰ গীত, আৰু পাপন দাৰ গীতো ইয়াত এই গৰু ছবিখন শুনিবলৈ পাব। এখন হাস্যমধুৰ ছবি, অতি চাবলগীয়া ছবি। এনেকুৱা ছবি আমাক অসমীয়া মানুহ সমাজত লাগে। হয়, এই গৰু ছবিখন আপোনালোক সকলোৱে আদৰি লওক। ধন্যবাদ।